Hi everyone, welcome back to my YouTube channel. ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে মই প্ৰথমতে মোৰ চেনেলটোলৈ স্বাগতম জনালো আৰু আজিৰ ভিডিওটো অলপ ব্যতিক্ৰম মানে আজি কতো ফুৰিবলৈ নাযাওঁ আজি ঘৰৰ পৰা এটা ভিডিও বনাম আৰু ভিডিওত দেখিবলৈ পাব এটা মানে নতুন বস্তু আৰু আজি ফাইনালি বস্তুটো মই নবনাম মোৰ ভন্টিয়ে বনাব গতিকে সম্পূৰ্ণৰূপে শেষলৈ ভিডিওতে চাই গৈ দিব আৰু আজি বাহিৰত যাব নোৱাৰাৰ মেইন কাৰণটো হৈছে চাওক মানে বৰষুণ দি আছে পুৰা বৰষুণ পৰি আছে সব চোতাল পুৰা মানে ভিজি গৈছে প্ৰায় 5 ঘণ্টামান হ'ল ৰাতিপুৱাৰ পৰা মানে বৰষুণ দি আছে এতিয়ালৈকে বৰষুণ এৰা নামে লোৱা নাই আৰু এৰিব যে আজি আশা নাই গতিকে মানে ঘৰত ভণ্টিৰ লগত অলপ সহযোগ কৰিম আৰু ভণ্টিয়ে বনাই আছে আজি কেক গতিকে কেকটো কেনেকৈ বনাব আৰু কি পদ্ধতিৰে বনাব সকলোবোৰ মোৰ ভিডিঅ'ত চাই গৈ থাকিব গতিকে সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই গৈ থাকিব শেষলৈকে স্কিপ নকৰাকৈ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক লেটছ গো এতিয়া ফাৰ্ষ্ট আমি ক্ৰীমটো হুইপ কৰিবৰ বাবে বাটি এটাত অলপমান আইচ ল'লোঁ এই আইচটো লোৱাৰ পিছত ক্ৰীমটো বাটিটোত উলিয়াই লোৱা হ'ল ক্ৰীমটো আপোনালোকে জানেই ক্ৰীমটোৰ নাম ডিলাইট এইটো দোকানত কিনিবলৈ পাব আপোনালোকে ক'লে এতিয়া ক্ৰীমটো ওলাই কিনে হুইপ কৰিম ক্ৰীমটো যেহেতু আমাৰ লগত ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ নাই সেইবাবে আমি হেণ্ড ব্লেণ্ডাৰ দিয়ে ক্ৰীমটো হুইপ কৰিম সেইবাবে অলপ টাইম লাগিব গতিকে ভিডিঅ'টো চাই থাকক গম পাব মই কেনেকৈ কৰোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে ক্ৰীমৰ বাতিটোৰ তলত আইচখিনি থৈ ক্ৰীমখিনি এনেকৈ মই 20 মিনিটমান হুইপ কৰিম তাৰপিছত 20 মিনিটমান হুইপ কৰাৰ পিছত ক্ৰীমটো হৈ যাব এয়া দেখিলে 20 মিনিট হুইপ কৰাৰ পিছত ক্ৰীমটো হৈ গ'ল বাতিটো ওলোটাই দিয়াৰ পিছতো ক্ৰীমখিনি পৰা নাই এতিয়া গম পাব যে আপোনালোকে ক্ৰীমটো ফেটা হৈ গ'ল এতিয়া ক্ৰীমখিনি হুইপ কৰাৰ পিছত মই ক্ৰীমখিনি অলপ টাইমৰ কাৰণে ফ্ৰিজত ৰাখি দিম তাৰপিছত মই এতিয়া কেকটো বনাম এয়া কেক বনাবৰ বাবে কি লাগে আপোনালোকে সেয়াটো জানেই এয়া বাতিটোত ডিম 3টা ফেটি লোৱা হ'ল তাৰপিছত কাপত 1 কাপ চেনি 1 কাপ ৰিফাইন 1 কাপ গাখীৰ আৰু ময়দা লৈ লোৱা হ'ল আৰু 1 চামুচ বেকিং পাউডাৰ লৈ লোৱা হ'ল এতিয়া গোটেইখিনি মিশ্ৰণখিনি ভালকৈ মিক্স কৰি ল'ম চাই থাকক আপোনালোকে
দেখিলেই মই গোটেই মিশ্ৰণখিনি প্ৰয়োজন অনুসৰি মিক্স কৰি ল'লোঁ। মিক্স কৰি হোৱাৰ পিছত মই মিশ্ৰণখিনি পাত্ৰটোত বহাই দিম। কেক বনোৱা পাত্ৰটোত বহাই দিয়াৰ পিছত কেকটো হৈ যাব। আপোনালোকে চাই যাই থাকক। এতিয়া ফাইনেলি মই কেক বনোৱা পাত্ৰটোত মিশ্ৰণখিনি বহাই দিলোঁ। এয়া আপোনালোকে চাওক, মই কেক বনোৱা পাত্ৰত মিশ্ৰণখিনি বহাই দিছোঁ আৰু এনেকৈ বহাই দিয়াৰ পিছত 45 মিনিটমান ৰাখি দিয়াৰ পিছত কেকটো সম্পূৰ্ণকৈ হৈ যাব। এয়া 45 মিনিট পিছত কেকটো পূৰা সম্পূৰ্ণকৈ উঠিল। এয়া দেখিছে, কেকটো সম্পূৰ্ণ হোৱাৰ পিছত মই কেকটো ডেক'ৰেশ্যন কৰিছোঁ। আগতে হুইপিং কৰি থোৱা ক্ৰীমখিনিত তাত ফুড কালাৰ অলপ মিক্স কৰি কিনে কেকটো ডেক'ৰেশ্যন কৰিছোঁ আৰু লগতে কাষত অলপমান চকলেট দি কিনে ডেক'ৰেশ্যন কৰিছোঁ। যদি কেকটো দেখিবলৈ ভাল হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি কেকটো খালোঁ, বহুত ধুনীয়া হৈছে।